হেল্ল' এভৰিৱান। আজি মই ক'ৰবাত গৈ আছোঁ আৰু ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, ৰাতি কৈ আছোঁ আপোনালোকক সকলো। চাই যাওক ভিডিঅ'টো আগলৈকে। এয়া আজি আমি অটো এখনলৈ ওলাইছোঁ। ৰাতি 8টা বজাত অটো এখনলৈ ওলাইছোঁ। ওচৰৰ বাই ভনীকেইজনী আছোঁ, লগতে খুৰা আছে, খুৰী আছে আৰু খুৰাৰ ল'ৰাটো আছে। এয়া আহি পাই গ'লোঁ আমি আমাৰ পুৰণা ধনশ্ৰী ব্ৰীজখন। ক'ত গৈ আছোঁ কৈয়ে দিওঁ, আমি গৈ আছোঁ গ'ল্ড চিনেমা হল গোলাঘাট। ৰঘুপতি দিছে যিহেতু চবেই সকলোৱে কোৱা শুনিছোঁ যে বহুত ভাল হৈছে চিনেমাখন, সেয়েহে আমিও ৰ'ব নোৱাৰিলোঁ। এজনী মই এয়া ট্ৰেফিকত অলপ ফচিছোঁ, আমাৰ যিহেতু সময় বেছি নাই আৰু এয়া ট্ৰেফিকত ফচি আছোঁ। সোনকালে গৈ পাব লাগে, বেছি সময় নাই আৰু কেইজনীলৈ চোৱা তেহেঁতি ক'বই নোৱাৰা হৈ আছে চিনেমাত চাবলৈ পাম বুলি। এয়া আমি আহি পাই গ'লোঁ গ'ল্ড চিনেমা হল গোলাঘাট। এয়া টিকেট লৈ আমি ভিতৰলৈ এণ্ট্ৰি কৰিম আৰু এতিয়া চিনেমা ষ্টাৰ্ট হৈ গ'ল। আমি এণ্ট্ৰি কৰোঁ মানে চিনেমাখনৰ বা ৰবি শৰ্মাৰ যিটো লুকছ, যিটো এণ্ট্ৰি মাৰিছে ফাৰ্ষ্টতে, তেতিয়াই গম পালোঁ যে চিনেমাখন কিমান ভাল হ'ব চাবলৈ। চাওকচোন, মানে বহুত বেছি ভাল আৰু আপোনালোকে সকলোৱে চাব পাৰিব। একো প্ৰব্লেম নাই, ঘৰৰ সকলো ফেমিলি আহি চাব পাৰিব। ককা আইতা সৰু সৰু বাচ্ছাবিলাককো লৈ আহি চাব পাৰিব। ধুনীয়া হয় চিনেমাখন। শ্ৰী ৰঘুপতি নাম। চিনেমাখন চাই থকাৰ মাজতে নিজকো অলপ উলিয়াই লৈছোঁ। চাওকচোন মইনো কি কৰি আছোঁ, নিজকো অলপ দেখাই লৈছোঁ আৰু ভিডিঅ'টোত, যিহেতু চিনেমা চাব গৈছোঁ। আমিবোৰ চব কাজিন হয়। এজনীও মোৰ কাজিন, এইটো চাইডে বহিছে, মই মাজত বহিছোঁ আৰু এইজনীও মোৰ কাজিন, এই দুইজনীয়ে মোৰ কাজিন। চিনেমাখন চাই আছোঁ, শেষৰ ফালে পালোঁগৈ আৰু এতিয়া এৰি থৈ যাবই মন যোৱা নাছিল, আকৌ এবাৰ চাম লাগিছিল, কিন্তু কি কৰিব, ঘৰলৈতো যাবই লাগিব আৰু চিনেমাখন শেষো হ'ল আৰু মোৰ কাৰণে এক্সট্ৰাকৈ নলগাই, তো যাওঁ আৰু ঘৰলৈ এতিয়া। চিনেমা চাই আহিলোঁ, এয়া ঘৰ পালোঁহি। এজনী মোৰ ভণ্টি হয়, মোৰ বহুত বেছি ভাগৰ লাগিছিল, সেয়েহে তাইকে ক'লোঁ যে মোৰ লাষ্টৰ ভিডিঅ'কণ বনাই দে বুলি। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে এতিয়ালৈ আহিছোঁ, বাই বাই।